বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰটো মোক লাগে, সেইটো লিখি থবা। দ্বিতীয়টো, শিকিলেই জিকে কৈছিলোঁ মই সন্মুখতে কিবা যদি পেন নিপিন্ধাকৈ ৰাস্তাত খেলি ফুৰা ধেৰ দেখিছিলোঁ, তাৰ ভিতৰতে কোনোবা হ'ব এইবিলাক। খেল এটা খেলি ল'ম মই। 1 ক্লেপ বুলি ক'লে এটা ক্লেপ বজাব লাগে, 2 ক্লেপছ বুলি ক'লে 2টা ক্লেপ দেই। 1 ক্লেপ চবেই বজাবা। 1 ক্লেপ 2 ক্লেপছ 1 ক্লেপ 2 ক্লেপছ। অভিভাৱকসকলে বুজোৱা নাই, হ'ব নবজালেও হ'ব, আপোনালোকে ঘৰত বজাই থাকে নহয়। ঠিক আছে, 1 ক্লেপ 2 ক্লেপছ, মাজে মাজে বজাই থাকিম দেই, হ'ব? ঠিক আছে। মই আজি বহুত দূৰৰ পৰা আহিছোঁ, ধেমাজিৰ পৰা আহিছোঁ তোমালোকৰ লগত কথা পাতিম বুলি। আমি ৰাতিপুৱাৰ পৰা 7 বজাৰ পৰা গাড়ীত আহিয়ে আছোঁ, একেৰাহে আহি অলপ আগতে পাইছোঁহি। আৰু ইয়ালৈ অহাৰ কেইবাটাও কাৰণ আছে। 1 নম্বৰ কথাটো, তোমালোকৰ লগত কথা পতাটো হয়েই, মই কথা পাতি ভাল পাওঁ, আৰু কিবা এটা কামত অহাকৈ কিবা এটা ক'বলৈ পালে সেইটো মোৰ ভাল লাগে, সেইটো এটা কথা। দ্বিতীয় কথাটো হ'লে, তোমালোকে চাগে বহুতে নাজানিবা, মই আহোঁতে তোমালোকে সৰু সৰু হৈ আছিলা। তোমালোকৰ এই অনুষ্ঠানটোৰ লগত, এই অঞ্চলটোৰ লগত মোৰ এটা খুব মানে অন্তৰৰ সম্পৰ্ক আছে। মই ইয়াত কেইবাদিনো থাকি গৈছিলোঁহি। ইহঁতি আছে কেইজনীমান, অনুপ আছে, ৰাজশ্ৰী বা আছে, কাশ্মীৰ বা আছে, চয়নিকা বা আছে। ইহঁতক তেতিয়া লগ পাইছিলোঁ, আৰু তোমালোকৰ ছাৰহঁতকো লগ পাইছিলোঁ এখন স্কুলৰ। তেতিয়া মই প্ৰায় 10 দিনমান আছিলোঁ চাগে ন? 10 দিনমান আছিলোঁ, আৰু তোমালোকৰ গাঁওবিলাক মই গোটেইবিলাক ঘূৰিছিলোঁ খোজকাঢ়ি কাঢ়ি। কাৰোবাৰ ঘৰত সোমাইছিলোঁ চাগে, পানী চানীও খাইছিলোঁ চাগে। তেতিয়া তোমালোকে অকণমানি আছিলা। এতিয়া চবেই মই এটা নাম চিনি পাই গৈছোঁ, তাইক খাজাঞ্চি বুলি কওঁতে খাজাঞ্চিয়ে হ'ব চাগে ন? এই খাজাঞ্চি মই আহোঁতে ইমান কণমান আছিলে, মেট্ৰিক পাছ কৰিলে। আজি অহা নাই তাই, মই নামটো কওঁতে চাই ফুৰিছোঁ মই চিনাকি হ'ব নেকি বুলি। ঠিক আছে, তোমালোকেও চাগে মই দেখিছিলোঁ তেতিয়া ৰাস্তাত চাগে একদম চোলা তোলা নিপিন্ধাকৈ, পেণ্ট চেণ্ট নিপিন্ধাকৈ, মাৰ্বল গুটি খুলি গৈছে তেতিয়া। তেনেকুৱা পেণ্ট নিপিন্ধাকৈ ৰাস্তাত খেলি ফুৰা ধেৰ দেখিছিলোঁ, তাৰ ভিতৰতে কোনোবা হ'ব এইবিলাক। কাৰণ এইটো মোৰ কিমান বছৰ, প্ৰায় 8 বছৰ 9 বছৰ আগৰ কথা। 8-9 বছৰ মানে বেছি হ'ল যদি কম হোৱা নাই। ঠিক আছে, 1 ক্লেপ। সেইকাৰণে এতিয়াও মোৰ ইয়ালৈ যেতিয়া আহিছোঁ, মোৰ বহুত কথা মনত পৰিছে, বহুত স্মৃতি মোৰ মনলৈ আহিছে। ঘূৰি ফুৰা স্মৃতিবিলাক, ইহঁতৰ ঘৰলৈ যোৱা স্মৃতিবিলাক, হাঁহ মাংস ভাত খাইছিলোঁ ক'ৰবাত কৰোঁতে সেইবিলাক, ইয়াতে ৰাতি একেলগতে আছিলোঁ। এই দুটা আৰ্মি আহিছিলে, হাতী আহিছিলে, ধেৰ কিবা কিবি আৰু। ঠিক আছে, সেইটো মোৰ মনত পৰিছে, এইখিনি কথা কৈ ল'লোঁ। এতিয়া তোমালোকৰ কাৰণে মই কেইটামান কথা ক'ম, যিখিনি তোমালোকে পাছ কৰিছা, এইবাৰ কৃতিত্বৰে পাছ কৰিছা, আৰু যিখিনি অহা বছৰ 2 বছৰ 3 বছৰ পিছত ভালকৈ পাছ কৰিব ন। এফালে 1 ক্লেপ, শুনি আছা? শুনি আছানে? ঠিক আছে, চবেই শুনিবা দেই। মই বেছি দীঘলকৈও নকওঁ, কিন্তু যিকেইটা কথা ক'ম আটাই শুনিবা মনোযোগ দি, অভিভাৱকসকলেও শুনিব। আকৌ এবাৰ ক্লেপ বজাই লওঁ ন? 2 ক্লেপছ 1 ক্লেপ 2 ক্লেপছ। ঠিক আছে, এতিয়া মই কথাকেইটা ক'ম। প্ৰথমতে কোৱা মোৰ কথাটো হৈছে, একদম প্ৰথমতে কথা ক'ব লগা কথাটো, মই তেতিয়া আহিছিলোঁ, আহোঁতে আমি প্ৰায় 70জনমান ল'ৰা ছোৱালী লগ পাইছিলোঁ। 70 একেলগতে 9 দিন 10 দিনমান আছিলোঁ। তাৰপিছত এতিয়া বিয়া হৈ কেইজনী আছেগৈ, বিয়া হৈ শেষ হৈ থাকিলে। যোৱা পাছতে এবছৰৰ পিছতে গম পালোঁ, খবৰ লৈ থাকোঁ, আমুকা গ'ল নেকিও, সিহঁতি খবৰ দিয়ে মোক, ছাৰ আমুকি গ'ল নহয়, আমুকাই বিয়া পাতিলে নহয়, তামুকি গ'ল নহয়। এতিয়া গৈ অকল দৰা নোপোৱা কেইজনী বাকী আছেগৈ আৰু। 1 ক্লেপ। ঠিক আছে, দৰা নোপোৱা কেইজনী নহয়, মই এতিয়া ক'ম কথাটো। সেইটো হৈছে, যিয়ে আজিলৈকে ৰৈ থাকিব পাৰিছে বিয়া নপতাকৈ, বা ক'ৰবাত খেলেং মেলেং কিবা এটা নকৰাকৈ, যি টি খেলেং মেলেং কৰিব পাৰি। বিয়া পতাটো এটা খেলেং মেলেং, সোনকালে বিয়া পতাটো খেলেং মেলেং, য'ত অদৰকাৰী কাম এটাত সোমাই দিয়াটো খেলেং মেলেং, একো নকয় কানি খাবলৈ লৈ চাৰিআলিত বহি থকাটো এটা খেলেং মেলেং। তেনেকৈ খেলেং মেলেং নকৰাকৈ যিকেইটা ল'ৰা ছোৱালীয়ে আজিলৈকে ৰৈ থাকিব পাৰিছে, সেইকেইটা ল'ৰা ছোৱালীয়ে কিবা এটা কৰি দিব, শুনিছা? সিহঁতে জীৱনত কিবা এটা কৰিব, ভাল কিবা এটা কৰিব পাৰিব। মই ভাল চাকৰি পাব বুলি কথা কোৱা নাই, কেতিয়া লাইফত কিবা এটা কৰিব পাৰিব। মই সৰু এটা কথা কৈ লওঁ, এইটো বিজ্ঞানসন্মত কথা এটা মই কৈ লওঁ দেই। এইটো গৱেষণা চলাইছিলে এজন ডাঙৰ বিজ্ঞানী, তেওঁৰ নাম লিউইন বুলি আছিলে, লিউইন বুলি। তেওঁৰ নামটো ইমান ডাঙৰ কথা নহয়, কিন্তু তেওঁ কি কাম কৰিছিলে মই কামটো কৈ ল'ম দেই। তেওঁ আমাৰ ইয়াত নহয়, আমেৰিকাত চলাইছিলে গৱেষণাটো।
আৰু 20,000 ল'ৰা ছোৱালীৰ ওপৰত চলাইছিলে 20,000 ল'ৰা ছোৱালীৰ ওপৰত এটা গৱেষণা কৰিছিলে আৰু ল'ৰা ছোৱালী কেতিয়া অকমানি হৈ আছিলে যেতিয়া তেওঁ গৱেষণা কৰিছিলে এই ইহঁতৰ মান হৈ আছিলে এটি নাৰ্চাৰীত গৈছিলে তেতিয়া বিং স্কুল বুলি স্কুল এখন আছিলে নাৰ্চাৰী ল'ৰা ছোৱালীৰ ওপৰত তেওঁ গৱেষণা চলাইছিলে মাক দেউতাকক শুনি যাব দেই গৱেষণাটোত কি কৰিছিলে তেওঁ বৰ মজাৰ কাম এটা কৰিছিলে সেইটো কি সিহঁতক মিঠাই খাবলৈ দিছিলে মিঠাই খোৱা গৱেষণা ল'ৰা ছোৱালীখিনি কি কৰে এটা এটাকে ৰুম এটালৈ মাতে সৰু ল'ৰা ছোৱালী 4 বছৰ হৈছে 4 বছৰীয়া ল'ৰাটোক কি কয় মাতে ৰুম এটালৈ মাতি লৈ মিঠাই 1 প্লেট দিয়ে 1 প্লেট দি কয় বেটা মিঠাই খোৱা মিঠাই তোমাৰ কাৰণে আনিছো খাব পাৰিবা সেইবুলি কয় ল'ৰাটোৱেতো মিঠাই বুলি কোৱা শুনি একদম পটাককে দিয়ে নহয় খাই দিয়ে তাৰপিছত তেওঁৰ আমাৰ গৱেষণক ৰ'বা না এটা কথাটো কি তোমাক মিঠাই প্লেটটো দিলোতো তুমি খাব পাৰিবা কিন্তু এটা কথা তোমাক মিঠাই প্লেটটো দিয়ে মই অকমান বাহিৰলৈ যাম প্ৰসাৱ কৰিবলৈ যাম বাহিৰলৈ যাম আৰু মই যদি বাহিৰলৈ ঘূৰি অহালৈকে মই যামতো আকৌ ঘূৰি আহিম মই ঘূৰি নহালৈকে তুমি যদি মিঠাইকেইটা নোখোৱাকৈ থাকিব পাৰা নহয় বা নোখোৱা নহয় তেতিয়া মই তোমাক 2 প্লেট মিঠাই দিম কিন্তু তুমি ইচ্ছা কৰিলে প্লেট খাব পাৰা কিন্তু মই বাহিৰলৈ যাম বাহিৰৰ পৰা মই আকৌ ঘূৰি আহিম মই ঘূৰি নহালৈকে যদি তুমি মিঠাইকেইটা নোখোৱা তেতিয়াহ'লে মই তোমাক 2 প্লেট মিঠাই দিম সেইবুলি ক'লে তাৰপৰা আমাৰ বাচ্চাকেইটাই কি কৰিলে ক'ত আৰু এজনৰ কথা পিন্ধি থাকিবলৈ আছে সন্মুখত মিঠাই ৰসগোল্লা একদম পালে আৰু পটক খাই পেলালে দুজন মানে কথাটো শুনিলে আচ্ছা কি কৈছে ই প্ৰসাৱ কৰিবলৈ যাব আৰু ঘূৰি আহিব ঘূৰি অহালৈকে যদি মই নাখাওঁ তেতিয়াহ'লে 2 প্লেট দিব বাদ দিয়া খাই পেলালে দুজন মানে অকণমান সময় ৰ'ল মানুহটো ওলাই গ'ল ভাবিলে হয় নেকি 2 প্লেট মিঠাই পাম নেকি তাৰ মানুহটো ওলাই গ'ল ওলাই যোৱাৰ পাছতো তাৰ একদম মূৰ খজুৱাইছে টিকা খজুৱাইছে গা খজুৱাইছে খজুৱাই মেলি শেষত ৰ'ব নোৱাৰিলে খাই পেলালে নোৱাৰিলে ৰৈ থাকিব নোৱাৰিলে কেইটামান এনেকুৱা বাচ্চা ওলালে এনেকুৱা অকমানি ওলালে এইকেইটা নেখালে নহয় একদম কষ্ট কৰি হ'লেও চকু টকু মুদি ৰৈ থাকিলে ই আহি লওক 2 প্লেট মিঠাই একেলগতে খাম আহি লওক নেখালে কেইটামানে নেখালে যে নেখালে আৰু কিন্তু অকল কেইটামান ল'ৰা ছোৱালী 10,000 ল'ৰা ছোৱালীৰ ওপৰত কৰিছিলে মাত্ৰ 40টাকে 50টা এনেকুৱা ল'ৰা ছোৱালী ওলালে যি মিঠাই নেখালে নহয় মানুহটো অহালৈকে ৰৈ থাকিলে আমাৰ মানুহটো মানে যিজন গৱেষকজনৰ মনত মানে প্ৰশ্ন আহিলে এইকেইটা কি বস্তু সব ল'ৰা ছোৱালীয়ে মিঠাই খাই পেলালে এইকেইটা কি ধাতুৰে গঢ়া এটি যে মিঠাই নাখালে আৰু মই অহালৈকে ৰৈ থাকিলে অহাৰ পাছত 2 প্লেট মিঠাই লৈ সিহঁতি 2 প্লেট খাইছে ৰৈ থাকিলে তাৰপিছত আমাৰ গৱেষকজনৰ মনত এটা প্ৰশ্ন আহিলে আচ্ছা এইকেইটাক চাব লাগিব সিহঁতি কি কৰে লাইফত এইকেইটাক অধ্যয়ন কৰিব লাগিব সেইবুলি তেওঁ 10,000 ল'ৰা ছোৱালীক আকৌ অধ্যয়ন কৰিব লাগি গ'ল গোটেইখিনি ল'ৰা ছোৱালীক তোমালোকৰ নিচিনা স্কুল পালেগে স্কুলত তেওঁ গোটেইখিনিকে আকৌ অধ্যয়ন কৰিলে অধ্যয়ন কৰি তেওঁ মজাৰ কথা এটা দেখিলে কি জানা তেওঁ দেখিলে যিকেইটা ল'ৰাই 2 প্লেট মিঠাইৰ কাৰণে ৰৈ দিব পাৰিছিলে সেইকেইটা ল'ৰাটো নম্বৰ বেছিকৈ পাইছে সেইকেইটা ল'ৰাৰ বেমাৰ আজাৰ কম সেইকেইটা ল'ৰাৰ স্বাস্থ্য বেছি ভাল সেইকেইটা ল'ৰাৰ পঢ়া শুনাত ভাল ইত্যাদি আৰু যিকেইটা ল'ৰাই মিঠাই লগে লগে খাই পেলাইছিলে সিহঁতৰ পেটৰ গণ্ডগোল বেছি সিহঁতৰ গা বেছিকৈ বেয়া হয় সিহঁতৰ পঢ়া শুনা বেয়া সব ক্ষেত্ৰতে সিহঁতে একেকেইটাতকৈ বেয়া আনকি স্বাস্থ্যটো সিহঁততকৈ বেয়া তাৰপিছত গৈ সব হাই ছেকেণ্ডেৰী পালেগৈ হাই ছেকেণ্ডেৰীত তেওঁ আকৌ গোটেই 10,000 গোটালে গোটেই 10,000 গোটাই সিহঁতৰ স্বাস্থ্য চালে সিহঁতৰ অপৰাধ প্ৰৱণতা চালে সিহঁতৰ নম্বৰ চাই লৈ তেওঁ আকৌ মজাৰ কথা এটা দেখিলে যি 40টা 50টা ল'ৰা ছোৱালীয়ে 2 প্লেট মিঠাইৰ কাৰণে ৰৈ আছিলে যে সিহঁতৰ নম্বৰ ভাল সিহঁতৰ বডিটোও ভাল হেল্ডি সিহঁতি বেমাৰ আজাৰ থাকক এইকেইটাই চিগাৰেট মদ খোৱা নাই এইকেইটাই ড্ৰাগছ লোৱা নাই আৰু বাকী বহুতকেইটাই গণ্ডগোল লগালে বাকীবিলাক যিবিলাকে ৰৈ থাকিব নোৱাৰিছিলে কোনোবাই ড্ৰাগছ খাবলৈ ল'লে কোনোবাই মদ খাবলৈ ল'লে কোনোবাই পঢ়াই আহিলে যিকেইটাই পঢ়া ৰৈ কৈও আছে সেইকেইটা কেলডুককে 2-4 নম্বৰ কৰি যেনেকৈ গাইছে দুটামানে বিয়া পাতিলে ইত্যাদি তাৰপিছত গৈ গোটেইকেইটা কলেজ পালেগৈ একদম ডিগ্ৰী পঢ়ি শেষ হ'বলৈ হ'ল তেওঁ আকৌ চবকে চাই লৈ দেখিলে যিকেইটা 2 প্লেট মিঠাইৰ কাৰণে ৰৈ দিব পাৰিছিলে সেইকেইটাতো আজিলৈকে বিয়া পতা নাই সেইকেইটা পঢ়া শুনা কৰি আছে কলেজ পঢ়ি আছে বাকীবোৰ আধাতকৈ বেছি কলেজ এৰি দিলে তাৰপিছত আমাৰ গৱেষকজনে এটা ডাঙৰ আৱিষ্কাৰ কৰিলে আৱিষ্কাৰটো কি জানেনে যিবিলাক ল'ৰা ছোৱালীয়ে বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ বৰ্তমানৰ সৰুটো কি 1 প্লেট মিঠাই ভৱিষ্যতৰ ডাঙৰটো কি 2 প্লেট মিঠাই বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে কোনে বাট চাব পাৰিব সিয়ে সফল হ'ব বাকীবোৰ ফেইল হ'ব শুনিছা কাহিনীটো
বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ। ভৱিষ্যতৰ ডাঙৰটো কি? তুমি যে ভাল মানুহ এজন হ'ব লাগিব, তুমি যে মাষ্টাৰ্ছ ডিগ্ৰী লৈ পঢ়া শুনা কৰি কিবা এটা অফিচাৰ হ'ব লাগিব, তুমি যে গোটেই গাঁওখনৰ কাৰণে এজন আদৰ্শ মানুহ হ'ব লাগিব, এইটো ভৱিষ্যতৰ ডাঙৰ। আৰু কাইলৈ যে তুমি নবীন বুলি ল'ৰা এটা পাবা, বিয়া পাতো বুলি ক'ব, সেইটো বৰ্তমানৰ সৰু। তোমাক যে লগৰ এটাই কৈ দিব, ঐ আজি হেৰি খাওঁ, কানি খাওঁ, কানিটো বৰ্তমানৰ সৰু। তোমাৰ বৰ্তমানৰ সৰু কেলে? কানিটো খালেও মনটো ভাল লাগে, মানি লৈছো, কিন্তু কেতিয়া? বৰ্তমানত, অকণমান সময়ৰ কাৰণে। কিন্তু তুমি সেইটো এৰি যেতিয়া তুমি ডাঙৰ কিবা এটা ভৱিষ্যতে হৈ দিবা, সেইটো চবৰ কাৰণে বহুত ডাঙৰ, কিন্তু সেইটো দেৰি আছে, ভৱিষ্যতে আহিব। সেইটো ভৱিষ্যতৰ ডাঙৰ। মই কি কথা ক'লো? বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে কোনে যুঁজিব পাৰিব? এতিয়া তোমালোকে যদি গাঁৱত চোৱা, চব দেখিবা আমাৰ মা দেউতা কিবা কিবি আপোন ককাই বাইদেউ ভিনী চব ফেইল হোৱা মানুহবিলাক যদি দেখিবা তোমালোকৰ, তেওঁলোকৰ কি নাইনো? তেওঁলোকে পঢ়োতে স্কুলত ভালেই পঢ়ি আছিলে, তেওঁলোকে দৌৰিবও পাৰিছিলে, তেওঁলোকে খেলিবও পাৰিছিলে, তেওঁলোকে কিবা এটা কাম কৰিব পাৰিছিলে। হ'লে কি হ'ব? ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে ৰৈ থাকিব নোৱাৰিলে, সস্তীয়া সৰুটোত হেৰাই থাকিলে। আকৌ মই বহুত এনেকুৱা ল'ৰা ছোৱালী দেখিছোঁ, ফুটবল খেলিব পাৰে, ফুটবল খেলিব পাৰিলে কি হ'ব? ফুটবলটো খেলিয়ে গৈ অকণ মাৰি দিয়েগৈ, গৈ বৰ্তমানৰ সৰুটোত হেৰাই থাকে। আৰু যেতিয়া অকণ মাৰি দিব, তাৰ বহুত প্ৰব্লেম হৈ গৈ থাকিব। এতিয়া তাৰ ভৱিষ্যতৰ ডাঙৰ সপোনটো নাইকিয়া হৈ গৈ থাকিব, তাৰ স্বাস্থ্যটো বেয়া হৈ গৈ থাকিব, ষ্টেমিনা কমি কমি গৈ থাকিব, খেল বেয়া হৈ গৈ থাকিব। আৰু বৰ্তমানৰ এই সৰু মদকণৰ কাৰণে, কানিকণৰ কাৰণে সি ফুটবল হ'ব পৰা, ফুটবলাৰ হ'ব পৰা ভৱিষ্যতৰ ডাঙৰটো মিছ কৰি পেলাব। শুনিছা? শুনিছানে? এতিয়া মোক প্ৰথম কথাটো মই ক'লো, মোৰ ইয়াত কাৰ দম আছে যে মই 10 বছৰ 20 বছৰলৈকে মই যুঁজিয়েই থাকিব পাৰিম দীঘলীয়া সময়লৈ ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে। আকৌ ঘৰত আকৌ নিজৰ টেনশ্যন হৈ যাব, টিকা বিয়া পাতিবলৈ পিছত ল'ৰা ছোৱালী নাপাম নেকি, আকৌ বুঢ়ী হৈ যাব নেকি, আকৌ এই ধৰণৰ টেনশ্যনবিলাক ল'বা নেকি? আকৌ ল'লে আৰু তুমি ভৱিষ্যতৰ ডাঙৰটোৰ কাৰণে ৱেইট কৰিব নোৱাৰা। বহুত তেনেকুৱা টেনশ্যনটো আকৌ মাক বাপেকেও লৈ লয়, এই ছোৱালী 16 বছৰ হ'ল, এতিয়া বিয়া নিদিলে পিছত কিজানি ভাল ল'ৰা এটা নাপাম, এই ভাল ল'ৰা এটা আহিছে দি দিওঁ। 1 clap 2 claps, শুনিছা? কিন্তু তুমি যদি এই সৰু সৰুবিলাকত হেৰাই যোৱা, সৰু সৰু এইবিলাক, তোমাক কোনোবাই 10 টকীয়া চাকৰি এটাও দিব পাৰে, তুমি চাকৰি চাকৰি বুলি 10 টকীয়া চাকৰিটোতো জঁপিয়াই পৰিব পাৰা। সেইটো বৰ্তমানৰ সৰু। শুনিছা? সেইটো বৰ্তমানৰ সৰু। মোবাইলটো চাই ভাল লাগে, ভাল লাগে নে নালাগে? কিন্তু মোবাইলটোকে যদি তুমি অকল চাই থাকা, তেতিয়াহ'লে তুমি ভৱিষ্যতৰ আগতে পাবাগে জানো? কিন্তু মোবাইলটো চালে এতিয়া অকণ ভাল লাগে বাৰু মনটো, এইটো কিন্তু বৰ্তমানৰ সৰু হৈছে, বৰ্তমানৰ সৰু। এতিয়া বৰ্তমানৰ সৰুবিলাক যে বাদ দিব পাৰিবা, যে তাক অতিক্ৰম কৰি যাব পাৰিবা, পাৰ হৈ যাব পাৰিবা, সেয়ে সফল মানুহ হ'বা। শুনিছা? শুনিছানে? তোমালোকে শুনি আছা? ঠিক আছে, সেইটো মোৰ 1 নম্বৰ কথা আছিলে। এতিয়া 2 নম্বৰ কথালৈ আহিলো। 2 নম্বৰ কথা, ইয়াত এতিয়া মোক ছাৰহঁতে ক'লে যে বহুত 3rd ডিভিজন পোৱা ল'ৰা ছোৱালী আছে, বহুত 1st ডিভিজন পোৱা ল'ৰা ছোৱালী আছে, বহুত 2nd ডিভিজন পোৱা ল'ৰা ছোৱালী আছিলে, একদম 85% 90% পোৱা ল'ৰা ছোৱালীও আছে। কোনোবাই কোনোবাই ফেইলো কৰে ন? কৰে নকৰে? 1 clap। ঠিক আছে, আমাৰ এটা ধাৰণা আছে 85% যে পালে কোনোবাই মাথাটো বৰ ভাল, মূৰত বিৰাট মাল আছে ন? আমি কেতিয়াবা কওঁ, ইছৰাম তোৰ মাথাটো মই পোৱা হ'লে ইমান চোখা, কওঁ নে নকওঁ? আৰু নোৱাৰিলে মানে ছাৰহঁতে কি কয়, ঐ মূৰত একো নাই নেকি, কয় নে নকয়? ঘৰত মা দেউতাই কেতিয়াবা তোৰ মূৰটো জোদাই ভাঙি পেলাম, পৰীক্ষাত নম্বৰ চম্বৰ পাব নোৱাৰ। ঠিক আছে, শুনা, আমি ভাবো, আমাৰ মা দেউতা ভাবে, ছাৰহঁতেও ভাবে, তোমালোকেও ভাবা, আমি ভাবো মূৰত মাল থকাকেইটাই সৰহকৈ নম্বৰ পায়। তাৰমানে সৰহকৈ নম্বৰ পাবলৈ মূৰত মাল লাগিব। আমি যিবিলাকে 3rd ডিভিজন পালোঁ, আমি ভাবি থাকোঁ আমি বৰ চোকা নহয়, চোকা নহয়। তাৰমানে ভাল সৰহকৈ নম্বৰ পাবলৈ কি হ'ব লাগিব? আমাৰ মতে চোকা হ'ব লাগিব। শুনিছা? আমাৰ মতে চোকা হ'ব লাগিব। কিন্তু মই তোমালোকক কৈ যাওঁ, শুনা, চোকা হ'ব নালাগে। চোকাই সৰহকৈ নম্বৰ নাপায়। কোনে সৰহকৈ নম্বৰ পায় জানানে নাই? ছাৰে যেতিয়া ক্লাছটো কৰি আছিলে, কৰি থাকোঁতে কোনে এনেকৈ মনোযোগ দি চব নোট কৰি গৈছিলে? প্ৰত্যেকটো কথা শিকিবৰ কাৰণে কোনে চেষ্টা কৰি আছিলে?
ছাৰ ওলাই যোৱাৰ পাছত বা ছাৰক নুবুজিলে মানে কোনে ছাৰক সুধিছিলে ছাৰ নাই বুজা আৰু এবাৰ কৰি দিয়ক ঘৰত গৈ অংকটো বাৰে বাৰে আকৌ কোনে কৰিছিলে নোৱাৰালৈকে অংকটো কোনে যুঁজি আছিলে ওচৰ ছাৰজনৰ ওচৰত দাদাজনৰ ওচৰত গৈ কোনে আকৌ অংকটো শিকি লৈছিলে যি তেনেকৈ শিকিছিলে সিহে সৰহকৈ নম্বৰ পাইছে চোকাৰ কাৰণে নহয় তাৰে কোনোবা এটা এনেকুৱা আছিলে ক্লাছলৈ আকৌ নাহেই সি নাহিবলৈ পালে ভাল পায় আহিলেও এইফালে কাগজ গুটি গুটি কৰি এইফালে মাৰি থাকে ছাৰে অংক পঢ়াই আছে সি কাগজ গুটি কৰি মাৰি আছে ক্লাছ শেষ হ'ল কি নহ'ল সি কেনেকৈ পলাই যাবলৈ পায় তাক ধান্দা কৰি আছে আৰু পলাই গৈ বাহিৰে বাহিৰে সৌফালে ক'ৰবালৈ গৈ বেলেগ কিবা ধান্দা কৰি আছে কাৰোবাৰ লগত গৈ চিগাৰেট দি আছেগৈ আৰু ঘৰত গৈ পঢ়াৰ নাম নল'লে সি পৰীক্ষাত বেয়া কৰিলে এতিয়া আমি এনেই ভাবি আছো নহয় চোকা হ'লে পাৰে বুলি মাথা লাগে বুলি ভাবি আছো নাই এনেই তুমিয়ে কোৱাচোন মোক ই যদি ছাৰৰ অংকটো ভালকৈ নপঢ়ে অংকটোত মনোযোগ নিদিয়ে তাৰ কি মাথাডাল ইমান ডাঙৰ হ'ল বুলি পাৰিব এতিয়া ইমান ডাঙৰ হাতী সমান মাথা এটা দি দিলো বোলে যা সি কি মাথাটো এনেই অংক উলিয়াই থাকিব এতিয়া উলিয়াবনে নাই নুলিয়াই ওৱান ক্লেপ তাৰমানে শুনা আজি যিকেইটাই 3rd ডিভিজন পাইছে সেইকেইটাই কাইলৈ যদি এই মই কোৱা নিচিনাকৈ মনোযোগ দি ভালকৈ শিকিম বুলি গৈ ছাৰৰ পতা কথাটো শিকি আৰু ভালকৈ পৰিশ্ৰম কৰি যদি কাম কৰে নহয় সেইকেইটাই কাইলৈ ষ্টাৰ পাব 3rd ডিভিজন পোৱাকেইটা কাইলৈ ষ্টাৰ পাব পাৰেনে আৰু যিকেইটাই 85% পাইছে সেইকেইটাই কালিলৈকে বেয়া ফুটনি মাৰি আছিলে কাইলৈৰ পৰা গৈ এই মোৰতো 85 পাইছোঁ মোৰতো মাথা আছে সেই বুলি ভাবি কাইলৈৰ পৰা সিহঁতি প্ৰেক্টিচ কৰিবলৈ বাদ দিলে গাৰ্লফ্ৰেণ্ড এজনী গোটাই দিলে মোবাইলত লাগি গ'ল গেম খেলিবলৈ লাগি গ'ল সি কি কাইলৈ 85% পাব নে পাব কিন্তু আমাৰ মতে তাৰ মাথাটো আছিলে পাব লাগিছিলে কিন্তু মাথাটো কামত নিদিয়ে শুনিছা ওৱান ক্লেপ তেতিয়াহ'লে নম্বৰ পোৱাটো ভাল নম্বৰ পোৱাটো পঢ়াটো এইটো মাথা চাথাৰ ওপৰত মতলব নাই চোকা গাধাৰ ওচৰত মতলব নাই কোনো চোকা নহয় কোনো গাধা নহয় অকল কথা এটাই শিকে কোনে শিকাৰ ধান্দা আছে কাৰ শিকিবলৈ ইচ্ছা কৰে কোনে যি শিকিবলৈ ইচ্ছা কৰে যাৰ শিকাৰ ধান্দা আছে যি শিকিবৰ কাৰণে পৰিশ্ৰম কৰে সিয়ে ভাল নম্বৰ পাব আৰু বাকীকেইটা নাপায় তোমালোকে যে নম্বৰকেইটা পালা এই নম্বৰকেইটা কোনোবা ভাল নম্বৰ পাইছে না ফাৰ্ষ্ট ডিভিজন পাইছে নহয় এইকেইটা নম্বৰে তোমালোকৰ ভৱিষ্যতৰ বিষয়ে একো কথা কোৱা নাই কাইলৈ ডব্বা ফেইল কৰিব পাৰা বুজিছানে অকল তোমালোকৰ অতীতৰ বিষয়ে কেইটামান কথা কৈছে অতীত মানে ক্লাছ 10ত তুমি অকণমান ভালকৈ পঢ়িছিলা সেইকাৰণে তুমি 60% নম্বৰ পালা তোমাৰ অতীতৰ বিষয়ে কৈছে ক্লাছ 10ত তুমি 60% পোৱাকেইটাতকৈ তুমি অলপ বেয়াকৈ পঢ়িছিলা মানে ইমান মনোযোগ নিদিলা ঘৰত ইমান নপঢ়িলা সেইকাৰণে তুমি 35% বা 40% পালা কাইলৈ তুমি যদি আকৌ ভালকৈ পঢ়িবলৈ আৰম্ভ কৰি দিয়া তেতিয়াহ'লে তুমি 45%টো 54লৈ সলাব পাৰিবা 48 to 84লৈ সলাব পাৰিবা তোমাৰ ভৱিষ্যতৰ বিষয়ে একো কথা কোৱা নাই শুনিছানে ওৱান ক্লেপ তো ভৱিষ্যতটো নিৰ্ভৰ কৰিব কাইলৈৰ পৰা তুমি কি কাম কৰিবা তাৰ ওপৰত হৈছে ইয়ালৈকে হ'ল গতিকে কাইলৈৰ পৰা আকৌ নতুনকৈ লাইফটো ভাবা জিন্দগীটো এই মই মেট্ৰিকত বিৰাট ভাল ৰিজাল্ট কৰি আহিছোঁ নহয় কলেজত পুৰা এইটো দি আছেগৈ বোলে একদম বুটাম এটা খুলি কেলে ষ্টাৰ পাই আহিছে আকৌ বিৰাট অট পাইছে দুটামান ষ্টাৰ পাই গৈ বুটাম খুলি থাকেগৈ নহয় দেখিছানে নাই আৰু দুটামান শুনা মই এতিয়া মোৰ কথা এটা কৈ লৈছোঁ ইয়াতে তো মই চোৱা ইহঁতে জানে মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া মই কেতিয়াও পাছ কৰিব পৰা নাছিলোঁ মাষ্টৰে কৈছিলে কি ইয়াৰ মূৰটোত একো মাল নাই মোৰ মূৰটো কেতিয়াবা মাষ্টৰে একদম ডাঙৰকৈ যুঁজাই দিবলৈ মন কৰে তাৰমানে সৰুকেতো যুঁজাই থাকে সৰুকেতো এনেকৈ ঘুটুংকৈ যুঁজাই থাকে ইমান নোৱাৰো তাৰমানে মাষ্টৰ কেতিয়াবা চাগে মন যায় এইটোকে ফালিয়ে পেলাওঁ নেকি বুলি কেতিয়াবা একদম এনেকৈ শেষত নোৱাৰেগৈ মৰি থাকিলে বেয়া কথা হ'ব বুলি কিন্তু মোক এনেকুৱা লাগে মাষ্টৰকেইটা সদায় ভাবে ইয়াৰ মূৰটো ৱালত যুঁজাই দিওঁ ভাবে থাকে তাৰমানে ঠিক আছে যুঁজাব নোৱাৰিলে তাৰপিছত মই সদায় ফেইল কৰোঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰটো মই ফেইল কৰিলোঁ মানে অংকত 1 পালোঁ কেমিষ্ট্ৰিত 3 পালোঁ গোটেইকেইটা ছাবজেক্ট লগাই 33 পালোঁ গোটেইকেইটা ছাবজেক্ট লগাই 33 নম্বৰ পালোঁ এতিয়া মেট্ৰিকতো হাই ছেকেণ্ডেৰীত ফেইল কৰা মানুহ এটাক এতিয়া ভালকৈ ৰিজাল্ট কৰাকেইটাক মানে কথা ক'বলৈ মাতিছে কেনেকুৱা লাগিছে কথাটো ভাল লাগিছে নাই আচ্ছা ভাল লাগিব লগা কথা কেলে ভাল লাগিব লগা কথা তাৰপিছতনো কাহিনীটো কি হ'ল যে এনেকুৱা হৈ গ'ল এতিয়া মোকে মাতে
তোমালোক বুলিয়ে নহয়, গোটেই অসমতে এতিয়া মোৰ প্ৰত্যেক দিনাই ইনভিটেশ্যন আছে যে এনেকুৱা ল'ৰা ছোৱালীয়ে কথা পাতিব লাগে। ষ্টেণ্ড কৰাকেইটাকে মাতিব লাগিছিলে নাই? যিকেইটা ষ্টেণ্ড কৰা মানুহ সেইকেইটাকে মাতিব লাগিছিলে। ফেইল কৰা মানুহটোকতো মাতে নাই বাৰু, ছাৰহঁতক ক'বা এই ফেইল কৰা মানুহটোকতো মাতে নাই বাৰু। কিন্তু তাৰ পিছৰ কাহিনীটো কি? মই জীৱনত এটা কথা শিকিলোঁ, যিটো কথা তোমালোকক কৈছোঁ। সেইটো হৈছে মোৰ যিকেইটা নম্বৰ সেইকেইটা মোৰ অতীতৰ কথাহে আছিলে, সেইকেইটাই মোৰ ভৱিষ্যতৰ বিষয়ে একো কোৱা নাই। যিদিনাৰ পৰা মই বুজি পালোঁ, আচ্ছা পঢ়িলে পাৰি আকৌ, শিকিলে পাৰি আকৌ। আগৰডোখৰ মই ভাবি আছিলোঁ এই মোৰ মূৰত মাল নাই, কিন্তু এদিন মই আৱিষ্কাৰ কৰিলোঁ, আচ্ছা মূৰত মাল আছেনে নাই সেইটোলৈ মতলব নাই। মতলবটো হৈছে মোৰ শিকাৰ ধান্দা আছেনে নাই, শিকিবৰ কাৰণে মই চেষ্টা কৰোঁ নে নকৰোঁ, বাৰে বাৰে লাগো নে নালাগো অংকটোৰ লগত। মই এইটো নিশিকালৈকে মই লাগি থাকোঁ নে নাথাকোঁ। যদি লাগি থাকোঁ তেতিয়াহ'লে ৰিজাল্টটো সলনি হ'ব পাৰে। তাৰপিছততো মোৰ ৰিজাল্ট সাংঘাতিক সলনি হৈ গৈছে। যিকেইটা ল'ৰা মোৰ লগত কলেজত একেলগতে ষ্টেণ্ড কৰা ল'ৰা, ষ্টাৰ পৰা ল'ৰা পঢ়িবলৈ আহিছিলে, সেইকেইটাকতো মই সৰু তাত এৰি থৈ আহিলোঁ। সিহঁতকতো মই বহুত দূৰত এৰি থৈ আহিলোঁ। ওৱান ক্লেপ বুজিছা? গতিকে থাৰ্ড ডিভিজন পাইছোঁ নে, ছেকেণ্ড ডিভিজন পাইছোঁ নে, ফাৰ্ষ্ট ডিভিজন পাইছোঁ নে, ষ্টাৰ পাইছোঁ, একো মেটাৰ নকৰে। এইকেইটা তোমাৰ অতীতৰ বস্তুহে। কাইলৈৰ পৰা তুমি আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিব লাগিব। হ'ব? এইটো 2 নম্বৰ কথা হৈ গ'ল। এতিয়া 3 নম্বৰ কথা শুনি আছে? কম নে 3 নম্বৰ কথাটো? ওৱান ক্লেপ। তোমালোকে শুনি আছেনে? গ'ল, লক্ষ্য। আমাক বহুত মানুহে কৈ থাকে লক্ষ্য ল'ব লাগে। তোমালোকেও চাগে লক্ষ্য বিষয়ে ৰচনা লিখিছিলা ন? লিখিছিলা নে নাই? লিখিছিলা? এই চয়নিকাটো আছে, এতিয়া শুনিবি দেই। চয়নিকা, আমি যে মনে মনে ভাবি থাকোঁ, ছাৰহঁতক কেতিয়াবা দেখি মাষ্টৰ হ'ম বুলি ভাবি থাকোঁ, কেতিয়াবা সাহিত্যিক হ'ম বুলি ভাবি থাকোঁ, বিজ্ঞানী হ'ম বুলি ভাবি থাকোঁ, ৰচনাও লিখি দিওঁ। এইবিলাক একো গ'ল চল নহয়। এইবিলাক চব আমি দিবা স্বপ্ন বুলি কওঁ, ইংৰাজীত ফেণ্টাচি বুলি কওঁ। লক্ষ্য নহয় এইবিলাক। লক্ষ্যটো অলপ বেলেগ বস্তু, শুনিছা? লক্ষ্যটো টাৰ্গেটটো অলপ বেলেগ বস্তু। এতিয়া মই তোমালোকক টাৰ্গেট ল'বলৈ ক'ম। টাৰ্গেট মানে প্ৰত্যেক দিনে টাৰ্গেট লাগিব। আজিৰ দিনটো যে মই আছোঁ, আজিৰ দিনটোৰ কাৰণেও মোৰ টাৰ্গেট লাগিব, লক্ষ্য লাগিব। মই এটা উদাহৰণ দি লৈছোঁ। ধৰা হওক তুমি সাহিত্যিক হ'ব খুজিছা। সাহিত্যিক হ'ব খোজাটো তোমাৰ সপোন, সেইটো লক্ষ্য নহয়। তুমি যদি সাহিত্যিক হ'ব খোজা তেতিয়াহ'লে তুমি কিছুমান লক্ষ্য ল'ব লাগিব। লক্ষ্যবিলাক কেনেকুৱা? যে এই বছৰৰ ভিতৰত মই 20টা কবিতাৰ এখন কবিতা পুথি লিখি প্ৰকাশ কৰি উলিয়াম। এইটোহে লক্ষ্য। তুমি কিছুমান লক্ষ্যত উপনীত হ'ব লাগিব, তেতিয়াহে তুমি গৈ গৈ সপোন পাবাগে। লক্ষ্যত উপনীত হ'ব লাগিব। ICS হ'মটো ACS হ'মটো সপোন, এইটো সপোনহে। মই কি কৰিব লাগিব? যে এই জেনেৰেল পেপাৰৰ এই কণ্টেণ্টখিনি ছমাহৰ ভিতৰত এই কণ্টেণ্টখিনি গোটেইখিনি আনচাৰ দিব পৰাকৈ শিকি ফিনিছ দি দিম। এইটোহে লক্ষ্য। লক্ষ্য সেইটোহে। মই বোলে হেল্ডি মানুহ হৈ থাকিব, একদম স্বাস্থ্যৱান মানুহ হৈ জীয়াই থাকিব খুজিছোঁ, এইটো সপোনহে। লক্ষ্যটো কি? যে এই বছৰৰ ভিতৰত মই মোৰ ৱেইট 2 কেজি কমাম। এইটো লক্ষ্য। লক্ষ্য ইমান নিৰ্দিষ্ট হ'ব লাগিব, লক্ষ্য চুটি হ'ব লাগিব, যাতে চুটি লক্ষ্যবিলাকৰ যোগেদি আমি জীৱনৰ সপোনটোত উপনীত হ'ব পাৰোঁগৈ। এতিয়া মই যদি ভাবি লওঁ যে মই অহা বছৰৰ ভিতৰত 20টা কবিতাৰ এখন কবিতা পুথি লিখিম, যদি মই ভাবি লৈছোঁ, সেইটো মোৰ কি বুলি ক'লোঁ মই? লক্ষ্য। যদি এবছৰৰ ভিতৰত 20টা কবিতা লিখিবলৈ হয়, তেতিয়াহ'লে আজি মই কবিতা এটা লিখিবলৈ শিকিব লাগিব নাই? আজিয়ে মই কবিতা এটা ষ্টাৰ্ট কৰিব লাগিব নাই? আজি মই কবিতা এটা ষ্টাৰ্ট নকৰিম, বিচনাত পৰি থাকিম আৰু পৰি থাকি ভাবি থাকিম সাহিত্যিক হ'ম। মই আজিৰ দিনটোত 3 মাহৰ ভিতৰত এই অংকখিনি শেষ কৰিবৰ কাৰণে মই লক্ষ্য লোৱা নাই আৰু এনেই ভাবি আছোঁ ষ্টেণ্ড কৰি দিব লাগে। ভাবি থাকিলে হ'ব? ষ্টেণ্ড কৰাটো তোমাৰ ড্ৰিমহে, সপোনহে। লক্ষ্যটো শ্বৰ্ট টাৰ্মকৈ ল'ব লাগিব আৰু লৈ প্ৰত্যেক দিনে তাৰ কাৰণে কাম কৰিব লাগিব। প্ৰত্যেক দিনৰ কাৰণে টাৰ্গেট লাগিব। এতিয়া যদি ভাবিছা বোলে নহয় মই ICS, ACS বা এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত যাব খুজিছোঁ, সেইটো মোৰ সপোন। তাৰ কাৰণে মোৰ এতিয়া লক্ষ্য লাগে। লক্ষ্য কি? যে মই 6 মাহৰ ভিতৰত হিষ্ট্ৰী এই কণ্টেণ্টখিনি শিকি একদম ফিনিছ দি দিম। যদি 6 মাহৰ ভিতৰত শিকিব লাগে, তেতিয়াহ'লে আজি মই এইটো কথা শিকিব লাগিব। আজি মোৰ লক্ষ্য আছে। ওৱান ক্লেপ, শুনিছা? ওৱান ক্লেপ।
আৰু এটা উদাহৰণ দিছোঁ মই ধৰক কোনোবা এজনে ভাবিছে এতিয়া হাই ছেকেণ্ডেৰী পঢ়িবলৈ যাব মেট্ৰিক পাছ কৰাখিনি তেওঁলোকে ডিগ্ৰী পঢ়িবলৈ যাব মই হাই ছেকেণ্ডেৰী দিছোঁ পলিটিকেল চায়েন্স লৈছোঁ আমি ছাবজেক্ট পলিটিকেল চায়েন্সত মই কি ভাবিছোঁ পলিটিকেল চায়েন্স ফালি দিম এইটো কি সপোন এইটো সপোন এইবাৰ ভাল ৰিজাল্ট কৰিম এইটো সপোন এতিয়া মোৰ লক্ষ্য ল'ব লাগে লক্ষ্য কি যে মই পলিটিকেল চায়েন্সৰ 8টা ইউনিট আছেতো 8টা ইউনিট 9 মাহৰ ভিতৰত সব প্ৰশ্ন উত্তৰ কৰিব পৰাকৈ পঢ়ি সব শিকি পেলাম এইটো হৈছে লক্ষ্য টাৰ্গেট এতিয়া সেই টাৰ্গেটটো আৰু ভাগ কৰি ল'ম সৰুকৈ ভাগ কৰি ল'ম যদি 8টা ইউনিট মই 8 মাহৰ ভিতৰত পঢ়িবলৈ হয় তেতিয়াহ'লে প্ৰথম মাহত মই কেইটা ইউনিট পঢ়িব লাগিব এটা ইউনিট মই প্ৰথম মাহত পঢ়িব লাগিব তেতিয়াহ'লে এই মাহৰ মোৰ টাৰ্গেট কি হ'ব যে 1 নম্বৰ ইউনিটটো এটাও কথা বাকি নৰখাকে মই সব কথা শিকি এই মাহৰ ভিতৰত ফিনিশ দি দিম সেইটো এই মাহৰ টাৰ্গেট আৰু টাৰ্গেটটো লৈ ল'ব লাগিব লিখি ল'ব লাগিব লিখাৰ পাছত তাক আকৌ মই দৈনন্দিন কৰিব লাগিব যদি এই মাহত মোৰ এটা ইউনিট আছে এই মাহত এটা মাহত কেইদিন আছে 30 দিন তো মই ইউনিটটোৰ কাৰণে কেইদিন সময় পাম 30 দিন সময় পাম তেতিয়াহ'লে 30 দিনত যদি মই ইউনিটটো ভাগ কৰি দিওঁ নহয় তেতিয়া দেখিম মোৰ ভাগত ইমান কম মানুহে পইচা দিয়ে দিম ইমান কম পৰিব 30টা কনসেপ্ট নাই এই চেপ্টাৰটোত এটা কনসেপ্ট শিকিলে হৈ যায় কিন্তু সেইটো মই আজি লিখি ল'ম বহিত যে এইটো কনসেপ্ট আজি মই শিকিম মোৰ ডেইলি টাৰ্গেট আছে আজি লক্ষ্য আছে এইটো মই শিকিম শুনি আছা এনেকৈ লক্ষ্যটো ডেইলি লৈ ল'ব লাগিব এই যে ডেইলি মাহেকীয়াকে লক্ষ্য আমি লৈছোঁ নহয় সেইটোকহে লক্ষ্য বুলি কওঁ মই কাৰণ সেইটো স্পষ্ট সেইটো নিৰ্দিষ্ট তেনেকুৱা লক্ষ্য নাথাকিলে বাকি যে আমি ভাবি আছোঁ প্ৰফেচাৰ হ'ম বুলি ভাবিছোঁ এইটো তুমি ভাবিহে আছা তুমি একো কৰা নাই নকৰিলে তুমি নোপোৱাগে শুনিছানে জানিকা শুনিছ এই ভাবি থকা এটা বেলেগ বস্তু সেইকাৰণে সেইটো আমি দিবাস্বপ্ন বুলি কওঁ অকল ভাবি মনত ভাবি থাকিলেও নহ'ব ACS হ'ম ICS হ'ম এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ম প্ৰফেচাৰ হ'ম বুলি ভাবি থাকিলেও নহ'ব লিখি ল'ব লাগিব নিলিখিলে আমি চিৰিয়াছ বুলি নকওঁ একদম বহীত কপালত টেবুলত ছবিত চবতে লিখি ল'ব লাগিব আনকি আজি যে মই পলিটিকেল চায়েন্সৰ এই কথাটো শিকিম লিখি লোৱা আমি যে মানুহক কওঁ তই নোৱাৰ মই লিখি দিব পাৰিম তোক তাৰমানে কি লিখি দিলে কথাটো অলপ গহীন হৈ যায় হয়নে নহয় নোৱাৰ বুলি কৈ দিলেও হয়চোন কিন্তু আমি যে লিখি দিব খোজোঁ ছাৰে ক'বালৈ যাব সময়ত নাই লিখি থৈ যা এপ্লিকেশ্যন দি থৈ যা মুখেৰে এপ্লিকেশ্যনখন কৈ দিয়া হ'লেও হ'লেচোন লিখি কেলৈ যাব লাগে কাৰণ লিখি দিলে কথাটো চিৰিয়াছ হৈ যায় লিখি দিলে কথাটো স্পষ্ট হৈ যায় লিখি দিলে কথাটো টাইট হৈ যায় নিজৰ ওচৰত দায়বদ্ধতাটো বাঢ়ি যায় গতিকে আজি মই কি কাম কৰিম একদম লিখি ল'ব লাগিব তোমালোকক মই ক'লোঁ আজিৰ পৰা যদি কোনোবা এজনে মনে মনে ভাবা যে আজিৰ পৰা মই এনেকুৱাকৈ টাৰ্গেট লৈ ল'ম আৰু এনেকৈ লিখি ল'ম আৰু প্ৰত্যেক দিনে মোৰ টাৰ্গেট থাকিব সেই টাৰ্গেটটোত মই উপনীত হ'ম এই বুলি যদি কোনোবাই আজিৰ পৰা কাম কৰা নহয় তুমি মোক 5 বছৰ পিছত ক'ব পাৰিবা ছাৰ মই পাই গ'লোগৈ ক'ব পাৰিবা গেৰাণ্টি আৰু যিকেইটাই নোলোৱা সেইকেইটা ক'ৰবাত পাবগৈ পাৰা কিন্তু ভবা জেগাত নোপোৱাগৈ সেইটো কথা ক'ৰবাততো পাবগৈ কোনোবা গৈ ক'ৰবাত আমি পাওঁগৈ পঢ়ি থাকিলে আমি ক'ৰবাত পাবগৈ পাৰোঁ কিন্তু আমি যে ভাবি লওঁ এইটোতেই পামগৈ বুলি সেইটো কিন্তু তুমি নোপোৱাগৈ তেনেকুৱা মই বহুত মানুহ দেখিছোঁ তোমালোকৰ ইয়াতে যিমান পঢ়ে ছাৰ বাইদেউ চবকে সুধি চাবাচোন আচ্ছা আপুনি যে ৰচনা লিখিছিলে সৰুতে হাইস্কুলত ডাক্তৰ হ'ম বুলি পালেগৈ নাই চবেই ক'ব নেপালোগৈ নহয় নেপায়গৈ কেলৈ নেপায়গৈ কাৰণ এনেকুৱা এটা প্ৰক্ৰিয়াৰে তেওঁলোক নাযায় শুনিছা ঠিক আছে মই সামৰিলে আহিম এতিয়া 3টা কথা ক'লোঁ আজি অকলে 3টা কথা মনত ৰাখিলে হৈ যাব 1 নম্বৰ কথাটো কি যে বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ এটাৰ কাৰণে ৰৈ থাকিব পৰা ক্ষমতা ছাকচেছ কোন হ'ব কাইলৈ অকণমান কানি অকণ পাই হেৰাই যোৱাটো ছাকচেছ হ'বনে নে মই পঢ়িব লাগে বুলি কানি বাদ দিব পৰাটো ছাকচেছ হ'ব চবেই জানে কোন ছাকচেছফুল হ'ব কাইলৈ ভাল ল'ৰা এটা পালোঁ বুলি তাৰ লগত হেৰাই যোৱাটো ছাকচেছ হ'বনে নে নহয় তই অলপ ছাইডত থাক ভাই মোৰ এইটো সপোন আছে মই প্ৰফেচাৰ হ'ব খুজিছোঁ সি ছাকচেছ হ'ব চবেই জানে কোন ছাকচেছ হ'ব গতিকে মনত বহাব লাগে যে মই ৰ'ম শুনিছা মই দীঘলীয়া সময় যুঁজিম কিমান দিন যুঁজিম দৰকাৰ নাই মানুহে বুঢ়ী হৈ গ'ল বুলি ক'ব বা বুঢ়া হ'ল বুলি ক'ব বা দৰকাৰ নাই বুঢ়া মই তোমাৰ চকুতহে ন তোমাৰ চকুত বুঢ়িছে মোৰ মতলব নাই নহয় আছে নেকি মোৰ মতলব কি জীৱনৰ মোৰ লক্ষ্য আছে মই কিবা এটা ভালকৈ কৰিব খুজিছোঁ
ন ভালকৈ কৰিব খুজিছোঁ নহয় নে অকল মানে হাজবেণ্ডৰ পিঠিত মাৰ খাই খাই ভাতকে ৰান্ধি থাকিম বুলি ভাবিছা যদি সেইটো ভাবিছা তেতিয়া ক'ব লগা নাই বোলে নহয় মোৰ এইটোৱে ভাল লাগিব আৰু গধূলি দুচাত খাম আৰু ভাত ৰান্ধিম আৰু আকৌ পিছদিনা দুচাত খাম আৰু ভাত ৰান্ধিম আৰু ন সেইটো ভাবিলে কথা নাই কিন্তু মই বিশেষভাৱে তোমালোকক কৈছোঁ এই দীঘলীয়া লক্ষ্যটোৰ কাৰণে যুঁজিবৰ কাৰণে সাজু হ'ব লাগে হ'ল এইটো 1 নম্বৰ কথা আছিলে 2 নম্বৰ কথা কি কৈছিলোঁ মই মাথা আছে মতলব নাই শিকা আছে মতলব তুমি আজি যিখিনি পাইছা এইখিনি তুমি কালি শিকিছিলা সেইকাৰণে পাৰিছা কাইলৈ যদি নিশিকা নোৱাৰা মাথা বুদ্ধি চোকা গাধা এইবিলাকক আমি অন্ধবিশ্বাস বুলি কওঁ আমাৰ কিছুমান অন্ধবিশ্বাস আছিলে যে বোলে ডাইনী অন্ধবিশ্বাস আমুখে অন্ধবিশ্বাস মই অন্ধবিশ্বাসত আৰু এটা যোগ দি দিলোঁ মাথা এটা অন্ধবিশ্বাস চোকা এটা অন্ধবিশ্বাস গাধা এটা অন্ধবিশ্বাস কোনো গাধা নহয় কোনো চোকা নহয় শিকিবলৈ যি চেষ্টা কৰে সি পাৰে যি চেষ্টা নকৰে সি নোৱাৰে আমাৰ মানুহবিলাক যে পিছপৰা বুলি কওঁ আহোঁতে তোমালোকৰ দেৱজিতে কৈ আছিলে নেকি বোলে আমি বহুত পিছপৰি আছোঁ আমি পিছপৰা কিহত জানা পিছপৰা শিকাৰ ধান্দাত পিছপৰা আমি শিকিবলৈ ইচ্ছা নকৰোঁ আকৌ মই পাই থাকোঁ নহয় ল'ৰা ছোৱালীবিলাক ক্লাছতো যেতিয়া টিচাৰে শিকাবলৈ যত্ন কৰে শিকিব ইচ্ছা নকৰে কোনোবা শিকাবলৈ মানুহ আহিলে শিকিবলৈ ইচ্ছা নকৰে মই বহুতক কৈ থাকোঁ এইটো মই কলেজ চলেজবিলাক স্কুল চিস্কুলবিলাকলৈ গৈ থাকোঁ নহয় কিবা এটা ক'বলৈ গ'ল বুলি ক'লে মানুহে বক্তৃতা দিবলৈ আৰম্ভ কৰিব বুলি ক'লে সেইফালে ল'ৰা ছোৱালী পলাই পট্টম দি দিলে নহয় কলেজত মাষ্টৰে গৈ দুজন গৈ একদম গেট ৰখীয়া হৈ থাকিব লাগে নোৱাৰো যাব বসন্তে সৌফালে ৱাল ভঙা আছে সেইফালেও এজন ৰখীয়া হৈ থাকিব লাগে নহ'লে ভঙা ৱালেদি পলাই দিয়ে কোনোবাই কথা কওঁ বুলি ক'লে ইমান কথা শুনিবলৈ মন নাই বা ইমান শিকিবলৈ মন নাই শিকাত ইমান পিছপৰা শুনিছা গতিকে মনত ভাবি লোৱা শিকিলেই জিকে কি ক'লো মই শিকিলেই জিকে আৰু নিশিকিলেই হাৰে তুমি যদি জীৱনত জিকিব খুজিছা এটাই ৰাস্তা আছে শিকাৰ ৰাস্তা পলিটিকেল সাইন্স শিকা না শিকা হৈছে 1 ক্লেপ 3 নম্বৰ কথাটো কি কৈ আছিলোঁ হয় দেখিলোঁ মই কি কৈছিলোঁ নো হা হা লক্ষ্য এতিয়া মনত পৰিছে লক্ষ্য মানে মই সেই প্ৰফেচাৰ হ'ম বুলি লক্ষ্যটোৰ কথা কোৱা নাই সেইটোক মই কি বুলি ক'লোঁ সপোন বুলি কৈছোঁ সপোনটো লাগে সপোনে এটা এক্সাইটমেণ্ট উত্তেজনা দিয়ে কিন্তু উত্তেজনাটোত এনেই গৈ থাকিলে নহ'ব এনেকৈ উত্তেজনা লৈ লক্ষ্য ল'ব লাগিব একদম ক্লিয়াৰ স্পষ্ট এই মাহত মই কি কৰিম যদি মই প্ৰফেচাৰ হ'বলৈ হয় এই মাহত মই কি কৰিম যদি মই ICS হ'বলৈ হয় এই মাহত মই কি কৰিম মোৰ হিষ্ট্ৰী এই চেপ্টাৰ এই মাহত মই ফিনিছ দিব লাগিব আৰু এই মাহত যদি মই ফিনিছ দিবলৈ হয় আজি মই এইটো কনচেপ্ট শিকিবই লাগিব আজিৰ পৰা কৰিব লাগিব আৰু কাইলৈ যি হতাবা ইও গ'লা আজি তুমি এটা খোজ দিলা মানে তুমি এটা খোজ গ'লাই তুমি যদি ভাবি লৈছা মই ডিগবৈলৈ যাম আৰু ডিগবৈলৈ যাম বুলি যদি ভাবি বিচনাত শুই আছা তুমি তেতিয়াহ'লে তুমি ডিগবৈ নোপোৱাগৈ যাম বুলি ভাবি তুমি এটা খোজ যদি দিলা মানে তুমি এটা খোজ গ'লা এটা খোজ ওচৰ পালাগৈ হৈছে এটা খোজ আজিয়ে দিব লাগিব কাইলৈ আৰু এটা খোজ পৰহিলৈ আৰু এটা খোজ শুনিছা এতিয়া সামৰি দিওঁনে নালাগে ৰাতিপুৱালৈ কৈ থাকোঁ নেকি ইচ্ছে হ'ব বোলে মোৰ ঘৰ চৰ নাই আৰু যাবলৈ ঠিক আছে ভাল লাগিলে তোমালোকে মনোযোগ দি শুনিলা আৰু কথাখিনি বুজিবলৈও যত্ন কৰা যেন লাগিছে মোৰ বুজিবলৈ যত্ন কৰিছানে বুজিবলৈ কৰিছা আৰু মই যিকেইটা কথা কৈ আছোঁ সেইকেইটা মই উপদেশ বুলি নহয় মই ইমান দিনে সফল মানুহবিলাক যিবিলাক মানুহ ছাকচেছ হৈছে যিবিলাক মানুহ সফল হৈছে সেই মানুহবিলাকৰ ষ্টৰিবিলাক কাহিনীবিলাক চাইছোঁ তেওঁলোকৰ কাম কৰাৰ ধৰণবিলাক চাইছোঁ আৰু তাৰ পৰা মই বাছি এইকেইটা কথা কৈছোঁ হৈছে হ'ব তো মই আশা কৰোঁ এতিয়াৰ পৰা তোমালোকে এনেকৈ কাম কৰা প্ৰথমতে মনত এইটো ভাবা যে মই একদম ৰ'ব পাৰিব লাগিব কিবা এটা আহিলে সন্মুখত যদি কিবা এটা সস্তীয়া সৰু এটা আহে তুমি মোৰ কথাকেইটা মনত পেলাবা বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰ এইটো মনত পেলাবা এই বাক্যটোকে মনত পেলাবা বাক্যটো লিখি ল'বগৈ চবেই আগত লিখি থৈ দিবা সন্মুখত টেবুলত শুনিছানে নাই কি বুলি লিখিবা বৰ্তমানৰ সৰুটোতকৈ ভৱিষ্যতৰ ডাঙৰটো মোক লাগে এইটো লিখি থবা দ্বিতীয়টো শিকিলেই জিকে কৈছিলোঁ মই লিখি থবা শিকিলেই জিকে তুমি যদি লাইফত জিকিব খুজিছা ছাকচেছ হ'ব খুজিছা তেতিয়াহ'লে শিকিব লাগিব শুনিছা 3 নম্বৰটো ক'লোঁ প্ৰত্যেক দিনে এটা লক্ষ্য দৈনিক লক্ষ্য এই 3টা মাত্ৰ বাক্য লিখি থবা পাৰিবানে লিখিবলৈ
লিখি থবা আৰু সেইকেইটা মন্ত্ৰৰ নিচিনাকৈ আওৰাই থাকিবা দৈনিক লক্ষ্য আজিৰ লক্ষ্য মোৰ কি আছিলে নিজক সুধিবা আৰু লক্ষ্যটোত উপনীত হৈয়ে এৰিবা আজিৰ লক্ষ্যটোত যি আজিৰ লক্ষ্যটোত উপনীত হোৱা নাই সি জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে শুনিছা আজিৰ লক্ষ্যটোত উপনীত যদি হ'ব পাৰিছা তুমি মোটামুটি নিশ্চিত হৈ থাকা আচ্ছা মই গৈ আছো লাইনত আৰু যদি আজি হ'ব পৰা নাই তেতিয়াহ'লে তুমি কাহিনীও নোৱাৰা ঠিক আছে এইখিনিকে ক'লো অভিভাৱকসকলো ধন্যবাদ জনালো আপোনালোকেও ল'ৰা ছোৱালীৰ নিচিনাকৈ শুনি আছে নাই সুকীয়া তাৰে সুধিছে 19ৰ কাৰণে কিবা সুকীয়া আছে নেকি সুকীয়া একো নাই একেটাই কথা দেই ধন্যবাদ জনাইছো মোক লৈ আহিলে ইমান দূৰ গাড়ীত উঠাই আৰু এই তহঁতকেইটাকো ধন্যবাদ জনাইছো অনুপ আমাৰ ইহঁতকেইটাক দেখি মনটো ভাল লাগি গ'ল বহুত স্মৃতি মনত পৰি গ'ল আৰু সিহঁতি ভালকৈ কৰি আছে কাম এইখিনিকে ক'লো কৈ মই ক'বলগাখিনি সামৰিছোঁ আৰু বেছি দিন নাথাকিম আমি আকৌ বহুত দূৰ যাবগৈ লাগিব যে দেই ঠিক আছে থেংক ইউ এতিয়া ছাৰৰ সন্মুখতে কিবা যদি